হেল্ল' এভৰিৱান, মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰোঁ শুৱাৰ পৰা উঠিয়ে। আজিৰ দিনটোত মই কি কৰোঁ আপোনালোকক দেখাই যাম। মই এতিয়া বৰ্তমান ফ্ৰেছ হৈ লওঁ আৰু ঘৰৰ কাম কিছুমান আছে কৰি লওঁ, তাৰপিছত আকৌ লগ পাম। এতিয়া মই ফ্ৰেছ হৈ আহিলোঁ, আহি পেলাই লৈ ৰুটি খালোঁ। ৰুটি বৌহঁত নাই ঘৰত, মই আৰু আমাৰ ধুনুৱে আছোঁ। বৌহঁত ৰিং চেৰিমনিলৈ গৈছে। এতিয়া ঘৰৰ কাম বন কৰি মেলি অলপ হৈছে আৰু এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ, ভাত বনাম। আমি দুটাই আৰু মানুহজনৰ আমি তিনিটা আছোঁ। আমি তিনিটাই খাবৰ বাবে ভাবিছোঁ আজি ডিমেকে বনাওঁ। ব'লক মইনো কেনেকৈ ডিম বনাওঁ অকণমান দেখাম। চবেইতো বাৰু বনাব জানেই, তথাপিতো মইনো কেনেকৈ বনাওঁ অলপ দেখাবলৈ চেষ্টা কৰিম। ইয়াত ডিম 3টা, মই এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ। এইফালে ইয়াত সিজোৱা আলু 2টা, আৰু এইটো সৰিয়হ পিছা, আৰু এইটো হৈছে আদা নহৰু আৰু জিৰা পিছা, আৰু মই 2টা বিলাহী পিচি লৈছোঁ। এতিয়া বনাম। চবেইতো বনাব জানেই, তথাপিতো মইনো কেনেকৈ বনাওঁ অলপ আপোনালোকক দেখাম। প্ৰথমে মই এখন কেৰাহী পাতি লৈছোঁ। এতিয়া ইয়াত তেল অলপ দিম। ইয়াত তেল দি লৈছোঁ। এতিয়া প্ৰথমে মই ডিম 3টা ভাজি ল'ম, ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হৈছে, ইয়াত এতিয়া অকণমান হালধি গুড়ি দি দিছোঁ। এতিয়া বইল কৰি থোৱা ডিম 3টা ইয়াত দি দিম। দি অলপ ভাজি ল'ম। ডিমকেইটা অলপ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। কালি আমি ভোগালী মেলালৈ গৈছিলোঁ। নগাঁও নেহেৰুবালিত ভোগালী মেলা হৈ আছে। ভোগালী মেলা চাবলৈ বৌ, মই, মুনু, আমাৰ ধুনু আৰু এজনী ভতিজা গৈছিলে ওচৰৰ। ভিডিঅ' কৰিছিলোঁ, কিন্তু ঘৰ আহি পোৱাৰ পিছত ল'ৰাটোৱে মোবাইলটো চাই আছিলে। সি অলপ ভিডিঅ' ডিলিট কৰি দিলে। অলপ আছে আৰু তাকে দেখাম। এতিয়া মোৰ ডিমকেইটা ভাজা প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত প্ৰথমে আদা নহৰু পেষ্টটো দি ল'ম। এতিয়া অকণমান লৰাই ল'ম। এতিয়া ইয়াত সৰিয়হখিনি দি দিম। দি ভালকৈ অলপ লৰাই ল'ম।
গেছটো অলপ কমাই লৈছোঁ। এতিয়া ইয়াত অলপমান হালধি দি দিম। হালধি দিও অলপমান লৰাই ল'ম। অকণ সময় ভাজি থাকিম এনেকৈ। অলপ ভাজাৰ পিছত মই এতিয়া ইয়াত বিলাহী পেষ্টটো ঢালি দিম। দি গোটেইখিনি আকৌ অলপ লৰাই থাকিম। ইয়াত এতিয়া অকণমান সোৱাদ অনুসৰি নিমখ দি দিম। এইখিনি অলপ সময় ভাজি এইখিনি 2 মিনিটমান সময় ভাজা হৈ গ'ল। এতিয়া ইয়াত এয়া আলু মই ভাঙি লৈছোঁ। এতিয়া আলুখিনি দি দিম। ইয়াত এতিয়া আলুখিনি দি দিম আৰু অকণমান ভাজি লওঁ। এইখিনি ভাজা প্ৰায় হৈ গৈছে। এতিয়া এইখিনি ভাজা প্ৰায় হৈ গৈছে। এই তেল বিৰিঙি আহিছে। এতিয়া ইয়াত ঢালি দিম ভাঙি থোৱা আলুখিনি। আলুখিনি দিও অলপ ভাজি ল'ম। হ'ব এতিয়া ৰ'বা দেই। এইখিনি দিও অলপ ভাজি ল'ম। এইখিনি অলপ সময় ভাজি ল'লোঁ। 1 মিনিটমান সময় ভাজি লৈ এতিয়া ইয়াত গৰম পানী ঢালি দিম। বেছি পানী নিদিওঁ, অলপ দিম। এয়া হৈ গৈছে আৰু উতল অহাৰ পিছত মই ডিমখিনি এইখিনি ভালকৈ উতলিব ধৰিছে। ধুনীয়াকৈ উতলিছে। এতিয়া মই ইয়াত ডিমকেইটা দি দিম। অলপ সময় উতলিবলৈ দিম। ফ্লেমত ৰাখি অলপ সময় উতলিব দিম। অলপ সময় উতলি থাকক। এতিয়া মই ভাতকেইটা খাই লওঁ। এইখন আজি দুপৰীয়া থালি। বিশেষ একো নাই, মানুহ নাই যেতিয়া যেনে তেনে খাইছোঁ আৰু। আজিলৈ মই ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। এতিয়া ভাতকেইটা খাই লওঁ। এভৰিৱান, আমি এতিয়া ভোগালী মেলালৈ যাবলৈ ওলাইছোঁ। ব'লক তেনেহ'লে ওলাই গৈ লওঁ, তাৰপিছত লগ পাম। আমি এটা মেলা যাব ওলাইছোঁহে। হাই গাইছ, আমি এতিয়া
কাৰ লগত যাবা কোৱা? মাই মুনু বব দেবিনা বা। আমি এতিয়া ওলাই লওঁ। এতিয়া আমি ওলালো। তাৰপিছত লগ পাম। বাই বাই। বাই বাই। এতিয়া আমি টমটমত গৈ আছোঁ মেলা চাবলৈ। ওলাই ভিডিঅ' কৰা নহ'লে উৎপাত হোৱাৰ বাবে। এতিয়া আমি মেলা পাইছোঁহি। প্ৰথমে গেট। সোমাই যোৱা গেটটো ইমান ধুনীয়া লাগিছে চাওকচোন। সৰু আৰু ডাঙৰ জাপি দি থৈছে। এই ছোৱালীজনীয়ে বিহু প্ৰতিযোগিতাত কিবা পুৰস্কাৰ পাইছে, কিন্তু কি পুৰস্কাৰ পাইছে আমি গম নাপালোঁ। আমি নাহা আগতে বিহু প্ৰতিযোগিতা শেষেই হ'ল। আজি মানুহৰ বহুত ভিৰ যদিও গেটত সোমোৱাৰ লগে লগে চেনিটাইজ আৰু মাস্ক ব্যৱহাৰ কৰি সোমাব দিছে। ভাবিছিলোঁ এই থালিখনত চব নিজে বনোৱা বস্তু, কিন্তু নহয়। ওচৰৰ পৰাই দেখিলোহি সকলোবোৰ বস্তু চিমেণ্টে বনোৱা, খালি পিঠাকেইটাহে বৰা চাউলেৰে বনোৱা। ইয়াতো মানুহৰ ভিৰ বহুত। এইটো ইমান ধুনীয়াকৈ নৱাৰ সতি নামঘৰ বনাইছে চাওকচোন। ইয়াত সিংহ দুটাও দুফালে দিয়া হৈ আছে আৰু ভিতৰত থাপনা দিয়া হৈ আছে। মানুহৰ পৰা নেদেখিয়ে অলপ আগলৈ গৈ দেখাবলৈ চেষ্টা কৰিম।